নমস্কাৰ। আজি 25 আগষ্ট 2023 চন। আজি আহিছোঁ মৈগ্ৰাশী ৰাশিফল। বিশেষকৈ কোনো সমাৱেশ বা পাৰ্টিত নিজৰ বেপেৰুৱা বা জেদী স্বভাৱক নিয়ন্ত্ৰণ কৰক, কাৰণ এনে নকৰিলে তাত থকা পৰিৱেশটো উত্তেজিত হ'ব পাৰে বা বেয়া ফালে ঢাল খাব পাৰে। অৱশেষত আপুনি ক্ষতিপূৰ্ণ ঋণ আদি বহুদিনলৈ বাকী থকা অৱস্থাত পাব। ঘৰৰ ভিতৰত আৰু আশে পাশে সৰু সৰু পৰিৱৰ্তন ঘৰৰ সজ্জা বৃদ্ধি কৰিব। আপোনাৰ উপস্থিতিয়ে এই পৃথিৱীখনক আপুনি ভালপোৱাজনৰ বাবে জীয়াই থকা যোগ্য কৰি তোলে। এনে এটা সময় যেতিয়া চাকৰি বা ব্যৱসায় নতুন অফাৰ আহিব, আপোনাৰ দিনটোত সুখী কৰি তুলিব। আজি কিছু আপোনাৰ অসাৰ কামত আজৰি সময় নষ্ট হ'ব পাৰে। চেষ্টা কৰিলে আজি আপোনাৰ সংগীৰ সৈতে জীৱনৰ সৰ্বোত্তম দিনটো কটাব পাৰিব। এই মন্ত্ৰভাগ আপোনালোকে আজি দিনটোত 11ৰ পৰা জপ কৰিব, আপোনালোকে সুফল পাব। এতিয়া আহিছোঁ বৃষ ৰাশিৰ ওপৰত। জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সাহস হেৰুৱাই নেপেলাব আৰু ভাল ফল পাবৰ বাবে বহুত কষ্ট কৰিব লাগিব। এই অসফলতাসমূহক সফলতাৰ আধাৰ বনাওক। জটিল সময়ত আত্মীয় কামত আহিব। যিসকল বিবাহিত সিহঁতৰ নিজৰ সন্তান পঢ়া শুনাৰ ওপৰত বৃহৎ পৰিমাণৰ ধন খৰচ হ'ব পাৰে। দূৰ আত্মীয়ৰ ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালটোকে সুখ আৰু আনন্দ প্ৰদান কৰিব পাৰে। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। যদি আপুনি বিশ্বাস কৰে যে সময় অমূল্য ধন, তেন্তে আপুনি প্ৰয়োজনীয় পদক্ষেপো লৈ নিজৰ উচ্চতম আকাংক্ষাবোৰ আহৰণ কৰাৰ উচ্চত যাত্ৰা আৰু ভ্ৰমণে আপোনাৰ নতুন ব্যক্তি আৰু নতুন ঠাইৰ লগত চিনাকি হোৱাত সহায় কৰিব। বেলেগ বেলেগ মতামত হোৱাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত বাদ বিবাদ হ'ব পাৰে। আজিৰ দিনটো উপায় হৈছে আপোনালোকে শিৱৰ সন্মুখত অথবা আহঁত গছৰ তলত 2টা বা 5টা হালধীয়া নেমু ৰাখিলে আপোনাৰ স্বাস্থ্যটো ভালে যাব বা ভাল স্বাস্থ্য আপুনি অধিকাৰী হ'ব পাৰিব। এতিয়া আহিছোঁ মিথুন ৰাশিৰ ওপৰত। নিজৰ হতাশা দুখ কৰিবৰ বাবে পৰিয়ালৰ সদস্যক সহায় লওক। তেখেতৰ সহায়তা খোলা মনেদি স্বীকাৰ কৰক তেখেতসকলৰ, আৰু নিজৰ ভাৱনাক হেঁচি ধৰক, কিন্তু লুকুৱাই নাৰাখিব। নিজৰ সমস্যাসমূহ আইনৰ লগত ভাগ বতৰা কৰিলে আপোনাৰ লাভান্বিত হ'ব। আজি আপোনাৰ জীৱনসংগীৰ লগত অৰ্থ সম্বন্ধীয় বিষয়ক লৈ কিবা কাজিয়া হ'ব পাৰে। অৱশ্যে আপোনাৰ শান্ত স্বভাৱে আপোনাৰ সকলো দিশ ঠিক কৰাত আপোনাক বিশেষভাৱে সহায় কৰিব। বন্ধু আৰু পৰিয়ালৰ বৰ্গৰ লগত ধুনীয়া এটা ভাল সময় অতিবাহিত হ'ব। প্ৰেমত দিনে খাই আপোনাক বেজাৰ কৰিব পাৰে। প্ৰফেশ্যনেল দিশত কৰা ভাল কামৰ বাবে আপোনাক অফিচত বহুত প্ৰশংসা কৰিব। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে, কিন্তু এই কামটোক আপুনি ইমান ব্যস্ত হৈ যাব পাৰে যে আপোনাৰ জৰুৰী কামো এৰ খাই যাব পাৰে। আজি আপোনাৰ জীৱনসংগীক আপোনাৰ তেখেতৰ ৰুক্ষ ৰূপ দেখাব পাৰে। আজি উপায়টো হৈছে সূৰ্যোদয়ৰ সময়ত প্ৰাণায়াম কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিৰ ওপৰত। আজি অতীতৰ ভুল সিদ্ধান্তই মানসিক বিকাৰ আৰু দুখৰ কাৰণ হৈ পৰিব পাৰে আপোনাৰ। আপুনি নিজকে অকলে বিচাৰি পাব আৰু ভাল আৰু ভুলৰ মাজত সিদ্ধান্ত ল'ব নোৱাৰিব। আনৰ পৰামৰ্শ বিচাৰক। আজি আপুনি আপোনাৰ ভাই আৰু ভনীসকলৰ লগত সহায়ত ধন লাভ কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ লোকৰ হাঁহিয়ে ভৰা আচৰণে ঘৰখনৰ পৰিৱেশটো লগৰ সুখী কৰি তুলিব। আপোনজনক আওকাণ কৰিলে ঘৰৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ভাল কামৰ বাবে পেছাগতভাৱে স্বীকৃতি লাভ কৰিব পাৰিব। যদি আপুনি ব্যস্ত ৰুটিনৰ পিছতো নিজৰ বাবে সময় পাইছে, তেন্তে সেই সময়খিনি আপুনি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। এনে কৰিলে আপুনি আপোনাৰ ভৱিষ্যত উন্নতি কৰিব পাৰিব। আৰু বিবাহিত জীৱনৰ দৃষ্টিকোণৰ পৰা এইটো এটা কঠিন সময় হয় আপোনাৰ। উপায় হৈছে আজি আপোনাৰ ভগৱান ভৈৰৱৰ পূজা কৰিলে আপোনাৰ স্বাস্থ্যটো ভালে যাব। এতিয়া আহিছোঁ সিংহ ৰাশিৰ ওপৰত। ব্যস্ততা ভৰা দিন হোৱা স্বত্তেও আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। পুৰণি নিৱেশৰ পৰা আপোনাৰ আয়ত্ব বৃদ্ধি হোৱা সুযোগ আছে। আপোনাৰ পৰিয়ালৰ ভালৰ বাবে উন্নতিৰ বাবে আপুনি আৰু কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী। লোভ আৰু অনীহাৰটো পৰিহাৰ কৰক। আপুনি আজি প্ৰেমৰ মনোদশাত থাকিব। আপুনি আজি বহুত সুযোগো লাভ কৰিব পাৰিব। আৰু আপোনাৰ বায়'ডাটা অথবা ইণ্টাৰভিউ দিয়া এয়া হৈছে এটা ভাল সময়। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতে মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব। আপোনাৰ জীৱনসংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। আজিৰ দিনটো উপায় হৈছে কোনোবা বৃদ্ধ বামুণক পূজন কৰালে আপোনাৰ আৰ্থিক স্থিতিটো ভালে থাকিব। এতিয়া আহিছোঁ কন্যা ৰাশিৰ ওপৰত। দিনটো ব্যস্ততাৰ মাজতো আপোনাৰ স্বাস্থ্যটো ঠিকেই যাব। হঠাৎ লাভ আৰু জল্পনা কল্পনাৰ জৰিয়তে অৰ্থনৈতিক অৱস্থা সুদৃঢ় হ'ব। বিশেষকৈ আপোনাক ভালপোৱা আৰু যত্ন লোৱা মানুহৰ প্ৰতি আপুনি দয়ালু হওক। আপোনাৰ সংগীক আৱেগিকভাৱে ব্লেকমেইলিং কৰাটো পৰিহাৰ কৰক। কৰ্মক্ষেত্ৰত এজন বিশেষ ব্যক্তিক লগ পাব আৰু দান বৰঙণি আৰু সামাজিক কাম কাজে আজি আপোনাক আকৰ্ষণ কৰিব। এনে ভাল কামত অলপ সময় কটালে বহুত ইতিবাচক পৰিৱৰ্তন আপোনাৰ
জীৱনলৈ আহিব আৰু আপুনি আপোনাৰ জীৱনসংগীক বুজি পোৱাত ভুল কৰি আছে আৰু যাৰ বাবে গোটেই দিনটোত আপুনি দুখত পাৰ হ'ব। আজিৰ উপায়টো হৈছে প্ৰেমাস্পদক বগা ফুল যেন বগা গোলাপ, শেৱালি ফুল ইত্যাদি উপহাৰ হিচাপে আগবঢ়ালে আপোনাৰ প্ৰেম জীৱনত বহুত ভাল হৈ উঠিব। এতিয়া আহিছোঁ তুলা ৰাশিৰ ওপৰত। নিজে নিজৰ চিকিৎসা নকৰিব, কাৰণ ঔষধৰ ওপৰত আপোনাৰ নিৰ্ভৰশীলতা বৃদ্ধি হোৱা সম্ভাৱনাটো নুই কৰিব নোৱাৰিব। নিজৰ দৈনন্দিন খৰচৰ নিয়ন্ত্ৰণ ৰাখক আৰু আজি হাত খুলি ব্যয় কৰাৰ বাবে আপোনাৰ পৰিত্ৰাণ পাওক। পুৰণি পৰিচিতৰ লগত মিলিজুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি আপোনাৰ বহুত ভাল দিন। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খঙত থাকিব। ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হ'ব পাৰে আৰু যদি তেখেতৰ খংটো থাকে তেখেতক শান্ত কৰিব চেষ্টা কৰিব। যদি আপুনি নিজকে প্ৰফেশ্যনেলভাৱে উপস্থাপিত কৰিব পাৰে তেন্তে কেৰিয়াৰত এক পৰিৱৰ্তন নিচিনাকৈ আপোনাৰ বহুত লাভদায়ক হ'ব। যদি আপুনি নিজৰ বস্তু যত্ন নকৰে তেন্তে আপুনি বস্তু হেৰাই যোৱা আপোনাৰ প্ৰৱণতাটো আছে। আপোনাৰ জীৱন নগৈ লোকচান আৰু আপুনি বহুত চিন্তিত হৈ থাকিব, কিন্তু তেখেতে আপোনাৰ বাবে কিছু বঢ়িয়া কাম কৰিব। আজিৰ দিনটো উপায় হৈছে তুলসী পাতৰ সেৱন কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিৰ ওপৰত। আপোনাৰ ওজনৰ ওপৰত চকু ৰাখক আৰু অতিমাত্ৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক। এই দিনটোত টকা সম্পৰ্কীয় কিছুমান সমস্যা আপোনাৰ বাবে চিন্তিত হৈ থাকিব। ইয়াৰ বাবে আপুনি বিশ্বাস কৰা কোনোবা এজনৰ পৰা পৰামৰ্শ লোৱাটো উচিত হ'ব। ভালপোৱাসকলৰ লগত উপহাৰ বিনিময় কৰাটো এটা ভাল দিন আৰু ভালপোৱা ৰোমাঞ্চ আৰু উপভোগ্যৰ যথেষ্ট ৰোমাঞ্চক হ'ব। অৰ্হতা সম্পন্ন কৰ্মীয়ে পদোন্নতি আৰু আৰ্থিক লাভ কৰিব পাৰিব। আপুনি আজি মানুহৰ লগত কথা পাতি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে আৰু এই কামটো আপুনি এৰাই চলিলে ভাল হ'ব। আপুনি কেতিয়াও আপোনাৰ সংগীতকৈ ভাল অনুভৱ কৰা নাই, তেওঁলোকৰ পৰা আপোনাৰ হয়তো এটা ভাল ছাৰপ্ৰাইজ পাব পাৰে। উপায়টো হৈছে আজিৰ দিনটো এটা সমৃদ্ধিশালী আৰ্থিক জীৱনৰ বাবে নিয়মিত ৰূপে ওম গণপতি নম 11 জপ কৰক, সুফল নিশ্চয় পাব। এতিয়া আহিছোঁ ধনু ৰাশি। আপোনাৰ সন্তানৰ অভিনয়ে আপোনাক অপৰিসীম আনন্দ দিব। যদি আপুনি আপোনাৰ ঘৰৰ কোনো সদস্যৰ পৰা ধাৰ লৈছিল তেন্তে আজি ঘূৰাই দিয়াৰ চেষ্টা কৰক, নহ'লে তেওঁ আপোনাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব পাৰে। আপোনাৰ পৰিয়ালক যথেষ্ট সময় দিয়ক, তেওঁলোকক অনুভৱ কৰক যে আপুনি তেওঁলোকৰ প্ৰতি যত্ন লয়। তেওঁলোকৰ লগত ভাল সময় পাৰ কৰক আৰু অভিযোগবোৰ কৰাৰ সুযোগ নিদিব। যদি আপুনি আপোনাৰ প্ৰেমিকৰ সৈতে আউটিং কৰিবলৈ গৈছে তেন্তে চিন্তাশীলভাৱেহে কাপোৰ পিন্ধিব। যদি আপুনি এই কাম নকৰে তেন্তে আপোনাৰ প্ৰেমিকজনে আপোনাৰ ওপৰত খং উঠিব পাৰে। কৰ্মক্ষেত্ৰত বুজাবুজিয়ে লোৱা পদক্ষেপসমূহ ফলপ্ৰসূ হ'ব। ইয়াৰ দ্বাৰা প্ৰকল্পসমূহ সময়মতে সম্পন্ন কৰিব চেষ্টা কৰিব। লগতে নতুন প্ৰকল্প আপোনাৰ আৰম্ভ কৰাৰ উপযুক্ত সময়। পথাৰত কিছু কামৰ আবদ্ধতাৰ বাবে আজি আপোনাৰ সন্ধিয়াৰ বহুমূলীয়া সময়খিনি নষ্ট হ'ব পাৰে। বিবাহিত জীৱনত আপোনাৰ আৰু আপোনাৰ পত্নীক কিছু গোপনীয়তাৰ প্ৰয়োজন আছে। আজিৰ দিনটো উপায় হৈছে চন্দ্ৰযন্ত্ৰক পূজাস্থলীত স্থাপিত কৰি তাত নিয়মিত পূজা কৰিলে আৰ্থিক স্থিতি লাভ হ'ব। এতিয়া আহিছোঁ মকৰ ৰাশি। মদৰ পৰা আঁতৰি থাকক, কিয়নো আপোনাৰ এই টোপনিটোত অহাত ব্যাঘাত জন্মাইছে আৰু গভীৰ জিৰণিৰ পৰা আপুনি বঞ্চিত হৈছে। আপুনি ধন ঘটাব পাৰে যদি আপুনি আপোনাৰ সঞ্চিত ধন পৰম্পৰাগতভাৱে বিনিয়োগ কৰিব। আপোনাৰ জ্ঞান আৰু হাস্যৰসে আপোনাক চৌপাশৰ মানুহক আপ্লুত কৰিব। আপোনাৰ প্ৰিয়জনৰ অসুস্থতাৰ বাবে ৰোমাঞ্চকৰ একাষৰীয়া কৰিবলগীয়া হ'ব পাৰে। আন কিছুমানে আপোনাৰ পৰা বহু সময় বিচাৰিব পাৰে। তেওঁলোকক কোনো ধৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ আগতে চাওক আৰু আপোনাৰ কামত ইয়াৰ কোনো প্ৰভাৱ নপৰে তাৰ ওপৰত আপোনাৰ দৃষ্টি দিব। তেওঁলোকক আপোনাৰ উদাৰতা আৰু দয়া সুবিধা লোৱাও টান আছে। টকা, প্ৰেম আৰু পৰিয়ালৰ পৰা আঁতৰি থাকক। আজি কিছুমান সুখৰ সন্ধান এজন আধ্যাত্মিক গুৰুক লগ কৰিবলৈ যাব পাৰে। বিবাহিত জীৱনৰ দৃষ্টিকোণৰ পৰা এইটো এটা কঠিন সময়। এতিয়া আহিছোঁ কুম্ভ ৰাশিৰ ওপৰত। স্বাস্থ্য ফালেদি চাবলৈ গ'লে আজিৰ দিনটোত বহুত ভালেই যাব। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰে। হঠাৎ আহি পৰা খৰচে আপোনাৰ ওপৰত আৰ্থিক স্থিতিটো বোজা জাপি দিব। বিপদৰ সময়ত আপোনাৰ আত্মীয়ই যি সহায় কৰিছিল সিহঁতলৈ আপুনি কৃতজ্ঞতাটো জ্ঞাপন কৰিব। আপোনাৰ এই সৰু কামে সিহঁতক উৎসাহ বৃদ্ধি কৰিব আৰু কৃতজ্ঞতাক জীৱনৰ সুগন্ধক বিলায় আৰু অকৃতজ্ঞতাক নিঃশেষ কৰি দিয়ে। অন্যক সুখ দি আপুনি নিজৰ পুৰণি ভুলসমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। আপোনাৰ বায়'ডাটা অথবা ইণ্টাৰভিউ দিয়াৰ বাবে এটা ভাল সময়। চেমিনাৰ আৰু প্ৰদৰ্শনীয়ে আপোনাৰ নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আপোনাৰ কোনোবা পুৰণি বন্ধু আজি আপোনাৰ ওচৰলৈ আহিব আৰু আপোনালোকৰ অৰ্থাৎ আপোনাৰ আৰু আপোনাৰ জীৱন লগৰী বহুতো ধুনীয়া স্মৃতি লৈ আহিব। আজিৰ দিনটো উপায় হৈছে নিম গছত গুৰিত গাখীৰ অৰ্পণ কৰক আৰু সেই গছৰ গুৰিত মাটি দি নিজৰ কপালত তিলক লগাওক। এনে কৰিলে আপোনাৰ আৰ্থিক স্থিতিটো সবল হৈ থাকিব। এতিয়া আহিছোঁ মীন ৰাশি। আপোনাৰ খং কেতিয়াবা আপোনাক বিপদত পেলাব পাৰে, যি আপোনাৰ পৰিয়ালৰ মানুহক বিভূতিত পেলাই দিব পাৰে।
সেইবোৰ লোক ভাগ্যৱান হয় যি নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰ আগত যাতে আপোনাৰ খঙে আপোনাক ধ্বংস কৰি নিদিয়ে তাৰ বাবে আপুনি তাক শেষ কৰি দিয়ক। আৰু নিৱেশ কৰাটো আপোনাৰ বাবে বহুত ভাল দিন বুলি প্ৰমাণিত হৈছে। আজি আপুনি এই কথাটো বুজি পাব, কাৰণ বহুতো পুৰণি নিৱেশৰ পৰা আপোনাৰ আজি লাভ হোৱাৰ চান্স আছে। আপোনাৰ পৰিয়ালৰ পৰ্যাপ্ত সময় আপুনি প্ৰদান কৰক। সিহঁতক অনুভৱ কৰক যে আপুনি সঁচাকৈ সিহঁতক মৰম কৰে। সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমানবোৰ কৰিবলৈ পিছত চান্স নিদিব। বিবাহৰ প্ৰস্তাৱৰ বাবে এয়া এটা ভাল সময়, কাৰণ আপোনাৰ প্ৰেম জীৱন ভৰা এক যাত্ৰালৈ সলনি হ'ব পাৰে। আপোনাৰ বছ আপোনাৰ কোনো কথাতে পতিয়ন নাযাব, সেয়েহে যিমান পাৰে আপোনাৰ কাম ভালভাৱে কৰিবলৈ যত্ন কৰক। সময় গতিৰ লগত চলাচল কৰিলে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব, কিন্তু তথাপিও আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময় নাটনি হ'ব। আজিৰ দিনটো উপায় হৈছে হনুমান মন্দিৰত গুৰ আৰু বুটৰ প্ৰসাদ নিবেদন কৰিলে আপোনাৰ স্বাস্থ্যটো ভাল হৈ যায়। ধন্যবাদ। এনেকৈ মোৰ চেনেলটো চাই থাকিব। প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।